ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ পুথি অধ্যয়ন পাঠটিৰ সমূহ প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোত তোমালোকৰ সৈতে আলোচনা কৰিম। আৰু যদি নতুনকৈ এই চেনেলটো চাই আছা তেতিয়াহ'লে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আহা এতিয়া তোমালোকৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। প্ৰশ্ন নং 1, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰথমটোত দিছে বিত্তীয় উপাৰ্জনৰ ঘাই উপায় কি? তাৰ উত্তৰ হ'ব খ, পুথি অধ্যয়ন। তাৰ পিছৰ প্ৰশ্নটো আছে সংসাৰত উদ্গতি কৰিবলৈ কি লাগে? তাৰ সঠিক উত্তৰ হ'ব ঘ, মনৰ একাগ্ৰতা। তাৰ পিছৰ প্ৰশ্নটো তলত দিয়া শব্দজালৰ পৰা কিছুমান শব্দ দিয়া হৈছে, এইবোৰ বাছি উলিয়াবলৈ কৈছে হা। প্ৰথমটো আছে ক, সুখ বা দুখ পোৱা কাৰ্য, সেইটো হৈছে ভোগ। তাতে ভোগটো ৰাউণ্ড কৰি আছে। তাৰপিছতে কৈছে উন্নত অৱস্থা মানে উদ্গতিও সেইফালে গোল কৰি দিছোঁ। তাৰপিছতে আছে যত্ন মানে পুৰুষাৰ্থ, সেয়াও বাকচৰ ভিতৰত গোল কৰি দিয়া আছে। তাৰপিছতে সাঁচি ৰখা কাৰ্য সঞ্চয়। তাৰপিছতে আছে বিদ্যুৎ বিজুলী হ'ব। তাৰপিছত এবিধ বহুমূলীয়া মণি বা আকৰ, সেইটো হ'ব মাণিক। তাৰপিছৰটো একাগ্ৰতা, তাৰপিছৰটো একাণপতীয়া, তাৰপৰা ক্ৰম আৰু তাৰপিছত প্ৰণালী। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক, দূৰৈৰ মাণিক কেনেকৈ হাততে পাব পাৰি? উত্তৰ, পঢ়নৰ জৰিয়তে দূৰৈৰ মাণিক হাততে পাব পাৰি। খ, পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি? উত্তৰ, পুথি এখনৰ আচল ভাৱ তাক মনপুতি পঢ়িলে উদ্ধাৰ কৰিব পাৰি। গ, পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিছে? উত্তৰ, পুথিৰ বিদ্যাক ধনৰ লগত তুলনা কৰিছে। ঘ, পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি? পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি অধ্যয়ন অনায়াসে লাভ কৰিব পাৰি। 4 ক, পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। পুথিত থকা বিদ্যা আমাৰ বাবে এক মূল্যৱান সম্পদ। পুথিৰ জ্ঞান সংগ্ৰহ কৰাটো যেন ধন সঞ্চয় কৰাৰ দৰে মূল্যৱান। যিদৰে আমি ধন সঞ্চয় কৰোঁ, তেনেকৈ পঢ়াৰ জৰিয়তে বিদ্যা সঞ্চয় কৰিব লাগে। খ, বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা। ধন অৰ্জন কৰিবৰ বাবে কষ্ট, ধৈৰ্য তথা পৰিশ্ৰমৰ প্ৰয়োজন। ঠিক একেদৰেই বিদ্যা অৰ্জন কৰিবৰ বাবেও একাগ্ৰতা, কঠোৰ অধ্যয়নৰ প্ৰয়োজন। ধন অৰ্জনৰ দৰে বিদ্যা অৰ্জনো এক দীঘলীয়া যাত্ৰা। গ, সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। উত্তৰ, মানুহে যিসকল লোকৰ সৈতে সময় অতিবাহিত কৰে, সেইসকলৰ আচৰণ মনোভাৱে তেওঁৰ ওপৰতো প্ৰভাৱ পেলায়। সৎ মানুহৰ সংগই মানুহক সৎ, গুণী, উত্তম চিন্তাধাৰাৰ গৰাকী কৰি তোলে। তাৰ সলনি অসৎ সংগই মানুহক অসৎ স্বভাৱ আচৰণৰ গৰাকী কৰি তোলে। ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। পাঠৰ আধাৰত লিখা, মানে পাঠৰ আধাৰত কথাষাৰ বহলাই লিখিবলৈ কৈছে। উত্তৰ, মানুহে পুথি পঢ়াৰ জৰিয়তে তাৰ গভীৰ প্ৰভাৱৰ সন্মুখীন হয়। পৃথিৱীৰ সকলো কিতাপ কিন্তু পঢ়াৰ উপযোগী নহয়। যিদৰে ভাল মানুহৰ সংগত থাকিলে ভাল চিন্তা আৰু অসৎ মানুহৰ লগত থাকিলে অসৎ চিন্তা গঢ় লৈ উঠে, ঠিক একেদৰেই ভাল পুথি পঢ়িলে পাঠকৰ ভিতৰত উত্তম গুণ, নৈতিকতা, জ্ঞানৰ বিকাশ হয়।
ভাল পুথি অধ্যয়নৰ জৰিয়তে ব্যক্তিয়ে দেশ-বিদেশৰ গুণী, জ্ঞানী পণ্ডিতসকল তথা ইতিমধ্যেই ইহলীলা সম্বৰণ কৰা জ্ঞানী পণ্ডিতৰ মূল্যৱান চিন্তাধাৰাৰ সৈতে পৰিচিত হোৱাৰ সুযোগ লাভ কৰে।